কি বতৰ মজা বতৰ বৰষুণ দিলে গোটেই ৰাতিপুৱা আৰু এতিয়া গৰম পেলাব আৰু হিউমিডিটি আই হেট দিছ ক্লাইমেট এনিৱে হেল্ল' ফ্ৰেণ্ডছ যোৱা সপ্তাহৰ যোনটো ভিডিঅ' ওলাইছিলোঁ সেইটো আপোনালোকে বহুত মৰমেৰে চালে বহুতে আগবঢ়াই নিলে সেই ভিডিঅ'টো শ্বেয়াৰ কৰিলে মেছেজটো বহুতে তাতে কমেণ্ট কৰিছে বহুতে লাইক কৰিছে কিছুমানে ডিছলাইকো কৰিছে কিন্তু দ্যাটছ নট আ প্ৰব্লেম এতিয়া কথাটো হ'ল সেই ভিডিঅ'টোক আপোনালোকে যেনেকৈ আদৰি ল'লে ডেট মেক্স মি হেপ্পী ডেট হেজ একচুৱেলি মটিভেটেড মি কি মই আৰু এটা ভিডিঅ' ওলাওঁ আৰু কিবা এটা টপিকৰ বিষয়ে কথা কওঁ আৰু আপোনালোকে সেইটো শুনে আৰু সেই মেছেজটো আগবঢ়ায় চ' আজিৰ টপিকটো অলপ বেলেগ হয় আজিৰ টপিকটোত আমি কথা পাতিম এই যে মানুহবোৰ যে থাকে এই যে মানুহবোৰ যে থাকে এই যে মানুহবোৰ যোনে কওনে বেছিভাগ সেনেকুৱাই নেকি মই যেতিয়া দিল্লীত আছিলোঁ তেতিয়া মই ভাবিছিলোঁ কি দিল্লীৰ মানুহবোৰ বম থাৰ্কি হয় বহুত বেছি থাৰ্কি হয় তেওঁলোকে ছোৱালী এজনী যাব নোৱাৰে এনেকৈ নোচোৱাকৈ সিহঁতে থাকিব নোৱাৰে তাৰপিছত মই 7 বছৰ পিছত দিল্লীৰ পৰা গুৱাহাটী আহিলোঁ আৰু গুৱাহাটীত আহি মই কি দেখিলোঁ কি হোলি দিল্লীৰ সেই ভূতটো গুৱাহাটীৰ মানুহৰ তাতো আছে মেবি মই সৰুতে মন কৰা নাছিলোঁ নে মন কৰিছিলোঁ এতিয়া মই বেছি মন কৰিছোঁ এতিয়া মই দেখিছোঁ কি মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত মই ওলাই গ'লে মোৰ কাজিন বা মোৰ ভণ্টিৰ লগত মই ওলাই গ'লে মোৰ লগৰ ফিমেল ফ্ৰেণ্ডছবোৰৰ লগত মই ওলাই গ'লে মানুহে যেনেকৈ চায় এজ ইফ সিহঁতৰ সেনেকৈ চাই উঠিয়ে কিবা এটা I don't remember কামাসূত্ৰত এনেকুৱা একো পজিশ্যন নাই য'ত মানুহে চাই পেলাই মানুহে কিবা কাম ভোগ কৰে চ' সেই এক্সাম মানুহ আছে আমাৰ গুৱাহাটীত মই দেখিছোঁ মই অসমৰ গুৱাহাটীৰ বাহিৰত কমেণ্ট কৰা নাই বৰ্তমান কিন্তু দিল্লীত আছে অবভিয়াছলি নয়দাত আছে চাগে মষ্টলি হিউমেন নেচাৰ আৰু ইটছ irritating it's really irritating যেতিয়া আপুনি কাবাৰ লগত গৈ আছে আৰু এজন মানুহে তামোল খাই আছে বা সিগাৰেট খাই আছে বা সাধা এনেকৈ মাৰি আছে আৰু তাৰপিছত ছোৱালী এজনী কাষেৰে গৈছে আৰু মানুহটোৱে এনেকৈ চালে দুই চৰ মাৰিব মন নাযায়নে কিন্তু কি ক'ব কেইজনক চৰিয়াব কাৰণ চবে যদি কৰে তেন্তে কেইজনক চৰিয়াব এটা ল আছে বাই দ্য ৱে এটা ল আছে যোনটোৱে প্ৰিভেণ্ট কৰে এনেকুৱা বিহেভিয়াৰবোৰ ঠিক আছে এক্সেক্টলি নকয় কি ষ্টেৰিংটো সেই হয় বাট ষ্টেৰিং ইজ অফেন্সিভ ষ্টেৰিং ইজ ৰিয়েলি অফেন্সিভ কোনোবাই যিয়ে কাপোৰ নিপিন্ধক কোনোবাই যিয়ে নকৰক ছোৱালী নহ'লেও ল'ৰাকো যদি কোনোবাই বহুত দেৰি চাই থাকে ডেটছ অফেন্সিভ এণ্ড তাৰে কাৰণে এটা ল এটা আছে কিন্তু অলদো লটোৱে এক্সেক্টলি এইটো নকয় কিন্তু এজন চিভিল ছাৰ্ভেণ্ট চিভিল ছাৰ্ভেণ্টজনে কৈছিল কি যদি কোনোবাই কাৰোবাক 14 ছেকেণ্ডতকৈ বেছি চাই তেন্তে এৰেষ্ট হ'ব পাৰে ইটছ নট এবাউট দ্য 14 ছেকেণ্ড থিং ইটছ এবাউট যদি কোনোবাই কাৰোবাক আনকমফৰ্টেবল কৰে এণ্ড য়েছ ইটছ আনকমফৰ্টেবল যেতিয়া তোমাক কোনোবাই এনেকৈ চাই থাকিব বহুত দেৰিৰ পৰা এণ্ড সেই মানুহটোৰ মূৰত কি চলি আছে এটাই কথা চলি আছে এণ্ড ইটছ তেতিয়া কি কৰা যায় কি কৰা যায় কেনেকৈ কৰোঁ আমি কি কৰোঁ সেইটোৰ পৰা মানুহটো আৰু এটা নেক্সট ষ্টেজত যাব পাৰে নেকি ফ্ৰম ষ্টেৰিং টু ষ্টকিং টু মলেষ্টেশ্যন টু ৰেপ এটা ষ্টেজ হয় নেকি সেইটো আমি চাব লাগিব চ' ষ্টেৰিং ষ্টকিং molestation and rape সেইজন মেণ্টেল ৰেপিষ্ট হয় যোনে সেনেকৈ চাই আৰু যেনেকৈ নিজৰ মনত এনেকুৱা থটছবোৰ আনে চ' আমি কি কৰোঁ আমি এতিয়া বেলেগটো একো ক'ব নোৱাৰোঁ কিন্তু আমি মানুহজনৰ পিনে চাই দিব পাৰোঁ মোৰ এটা সলিউশ্যন আছে কি যদি কোনোবাই আপোনাক এনেকৈ চাই আছে ছাপ'জ ইউ আৰ আ গাৰ্ল আৰু কোনোবাই আপোনাৰ চেষ্ট আপোনাৰ বুকুত চেক আউট কৰি আছে দেন হোৱাট ইউ কেন ডু ইজ ইউ কেন মেক দ্য পাৰ্চন ফিল আনকমফৰ্টেবল মানুহটোৰ মুখত চাব তাৰপিছত মানুহটোৰ য়েছ তাতে চাব দ্য হোল পইণ্ট ইজ কি
respect women, not just women, respect human being, the dignity of being a human being. তহতে ইমান জংগলী কিয় জাষ্ট চকুৰে চাই তহতে ৰেপিষ্ট টাইপ ফিল কিয় কৰ তহতে কি পাও চাই পেলাই মই বুজি নাপাওঁ আৰু মই দুবাৰমান কনফ্ৰণ্ট কৰিছোঁ এনেকুৱা এটা চিটুৱেশ্যনত এনেকৈ চাই থাকোঁতে মই চাই পেলাই সুধিলোঁ হৈ গ'ল চালি কি পালি বা সামথিং লাইক ডেট তেতিয়া সিহঁতৰ ৰেছপন্সবোৰ বহুত ফানি হয় একবাৰ মই মেট্ৰত গৈ আছিলোঁ আৰু এনেকৈ মোৰ লগৰ এজনী কোনোবাই চাই আছিল চ' মই ক'লোঁ হ'ল চালি চোৱা হৈ গ'ল তেতিয়া সি সুধে আৰু ক'ত চাম নহ'লে মই কোনফালে চাম ভিৰ মেট্ৰৰ মাজত ৰিয়েলি ছেকেণ্ডলি চিটি বাছততো চবে এক্সপিৰিয়েঞ্চ কৰিছেই চাগে ইনএপ্ৰপ্ৰিয়েট টাচিং বুজিছেনে এগেইন এই চকুৰে চাই থকাবিলাকেই লাহে লাহে গৈ পেলাই চান্স পালে হাতকেদি এনেকৈ চুব হাতেদি কিবা কৰিব তেওঁলোকক জাষ্ট এটা চান্স লাগে চ' সেই যেতিয়া চাইছে ন সেই চাউণ্ডেই ৰখাব লাগিব নেক্সট টাইম কোনোবাই যদি এনেকৈ আনকমফৰ্টেবল কৰে চাই পেলাই কনফ্ৰণ্ট দেম সিহঁতক কওক কি এইটো কি অসভ্যামী এইটো আমাৰ ইয়াতে নচলিব আছাম উই নিড টু টক এবাউট দিছ বি ৰেডি ফৰ ছাচ কাইণ্ড অফ চিটুৱেশ্যনছ বি এৱেৰ অবভিয়াছলি নিজৰ হাতত ল কেতিয়াও উঠাই নল'ব বাট কনফ্ৰণ্ট কৰিব কি হোৱাটছ হেপনিং কিয় হৈ আছে কি কৰিছা এণ্ড কাম অন কোনোবাই যদি আপোনাক বেয়া দৃষ্টিৰে চাইছে ইউ ন' কি আপোনাক কি চকুৰে চাইছে আপুনি গম পাব ঠিক আছে এইটোৰ বাবে কোন দোষী মই নিউজ এটা ক্লিপ চাই আছিলোঁ কোনটো চেনেল আছিল বা আছাম টক্স চাগে বা যিয়ে তাতে কি হৈছিল এজনী ছোৱালী ৰাতি খোজকাঢ়ি আহি আছিল আৰু একদম নিউজ চেনেল এইটো দেখাইছে পুৰা এই চাওক পিছপিনে গান বজাই দিছে কাটা লাগা আমাৰ পাতলা লম্বা লম্বা তোমাৰ পাতা ছোটা ৰে একদম পুৰা এনেকৈ দেখাইছে ছোৱালীজনীৰ পুৰা তলত ফ'কাছ কৰিছে চেষ্টত ফ'কাছ কৰিছে আৰু তাৰপিছত কৈছে এয়া চাওক কেনেকৈ এই ৰাতিখন নিচাযুক্ত পদাৰ্থ সেৱন কৰি মাতাল যুৱতী গুৱাহাটীৰ মাজমজিয়াত ঘূৰি আছে তহঁতৰ কি হৈছে ছোৱালীজনী তহঁতৰ পইচা দি খাইছে নে তহঁতৰ কিবা কি লছ হৈছে মই বুজা নাই মানে তহঁতে ঠিক আছে ষ্টৰি তহঁতে বিচাৰি পোৱা নাই তহঁতক বহুত কম দৰমহা দিয়ে সেইকাৰণে তহঁতে মানুহৰ ঘৰে ঘৰে কোনে কাজিয়া কৰি আছে বিচাৰি যাওঁ কিন্তু এনেকুৱা ভয়েৰিজিম এনেকুৱা ষ্টকিং এনেকুৱা অন কেমেৰা তহঁতে কেপচাৰ কৰি আছ ছোৱালী এজনী ঠিক আছে আৰু মুখখন ছোৱালীজনী কৈ আছে কি ব্লাৰ কৰিবি নহ'লে বেয়া কথা হৈ যাব ব্লাৰ নকৰিলে তেতিয়াহে ব্লাৰ কৰিছে নহ'লে পাৰিলেতো মুখ দেখাই দিব ডু ইউ ৰিমেম্বাৰ ডেট ফুটেজ য'ত কয় ফেশ্বন মানে এক্সপ'জে বান্দৰেও জানে ফেশ্বন কৰিব কিন্তু মানুহে নজনা হৈছে এই যে গুৱাহাটীত এটা ষ্টৰি কৰিছিল কি ষ্টৰি আছিল ৱাও নিউজ চেনেলছ সেইটো বিষয়ে আমি পিছত কথা পাতিম নিউজ চেনেলৰ বিষয়ে বাট এগেইন এনেকুৱা এটা যোনটো মৰেল পলিচিং যোনটো কৰি আছে মৰেল পলিচিং যোনটো নিউজ চেনেলবোৰে কৰি আছে ডোণ্ট ইউ থিংক মানুহবোৰে সেইটো এটা এক্সকিউজ কৰি পেলাই কি পিন্ধিছে এইটো কিয় পিন্ধিছে শ্বেয়াৰ কৰিমে তাই এনেকুৱা অদ্ভুত কাপোৰ পিন্ধিছে এনেকুৱা অদ্ভুত কাম কৰিছে যিয়ে কৰিছে ইটছ নান অফ ইয়ৰ বিজনেছ মাই বেটাজ বিকজ ইউ নিড টু হোল্ড ইয়ৰ হৰ্চেছ তহঁতৰ কি প্ৰব্লেম হৈছে সেইটো তহঁতে নিজৰ মাজত ছল্ভ কৰ তহঁতে কেনেকৈ ছোৱালীক চাওঁ সেইটো তহঁতৰ প্ৰব্লেম ছোৱালীয়ে কি পিন্ধিছে সেইটো তাই নিজৰ কথা লৰাই যদি সোধা গাই ঘূৰি ফুৰে ৰাস্তাৰ মাজত এনেকৈ পেটটো ওলাই এনেকৈ পেটটো খোজাই থাকে কোনোবাই ঘূৰি চাই জানো নাচাই ডেটছ নৰ্মেল ন ছোৱালী এজনী যদি ক্ৰপ টপ পিন্ধি যায় চব মানুহৰ কিবা এটা হৈ যায় চবে একদম এনেকৈ ঘূৰি ঘূৰি চাই থাকে চ' উই শ্বুডন্ট ডু ডেট ঠিক আছে চ' আই এম ৰিকুৱেষ্টিং all my mankind I'm requesting the humankind to respect each other's privacy dignity এজনে এজনৰ যদি এজনক ৰেসপেক্ট নকৰো তেন্তে তেনেকৈ ক্ৰাইমবোৰ বাঢ়ি যায় come on grow up ঠিক আছে তহঁতে কেটৰিনা কেফ আৰু কাৰিনা কাপুৰৰ চুটি কাপুৰ ফটো চাই তহঁতৰ কিবা কিবি হৈ যায় তহঁতে অলপ কণ্ট্ৰল কৰচোন তহঁতে কণ্ট্ৰল কৰ কাৰণ আজি তহঁতে এনেকৈ কাৰোবাক চাই আছ কালি কোনোবাই তহঁতৰ কাৰোবাক এনেকৈ চাব তেতিয়া তহঁতৰ কেনেকুৱা লাগিব ডু ডেট এণ্ড যাৰ লগত এনেকুৱা ঘটনা হয় কাম ফৰৱাৰ্ড টক এবাউট ইট য'তে হয় আপোনাৰ ঘৰত হ'ব পাৰে আপোনাৰ বাহিৰত হ'ব পাৰে আপোনাৰ স্কুলত হ'ব পাৰে এনেকুৱা যদি এটা আপোনাক আনকমফৰ্টেবল চিটুৱেশ্যনত হয় তে কনফ্ৰণ্ট কৰিব এণ্ড ইফ ইউ ৱান্ট ডোণ্ট গো এলন টেক আ ফ্ৰেণ্ড বি কেয়াৰফুল কি এনেকুৱা চিটুৱেশ্যনবিলাক
যাতে পিছলৈ কিবা বেয়া সিচুৱেশ্যন নহয় and then confront them and if you want make videos of such people কোনোবাই যদি আপোনাক ষ্টেয়াৰ কৰিছে জাস্ট কেমেৰাটো ল'ব ভিডিঅ' কৰিব আৰু পোষ্ট কৰি দিব আৰু যদি হেনেকুৱা কিবা ভিডিঅ' আছে তেন্তে মোৰ ইয়াতে আজি কমেন্টৰ সেকশনত আপোনালোকে লিংক দিব পাৰে সেই ইউটিউবত আপলোড কৰি লিংক দি দিব আৰু মই সকলোকে সেই ভিডিঅ' দেখাম আপোনালোকৰ লগত যদি এনেকুৱা ঘটনা হৈছে and I am sure আপোনালোকৰ লগত এনেকুৱা ঘটনা হৈছে কাৰণ মই নিজে দেখিছো আৰু মই জাস্ট কাজিন কেজনিমান ফ্ৰেন্ড আৰু মোৰ গাৰ্লফ্ৰেন্ড আমি ঘূৰি থাকোতে এনেকুৱা সিচুৱেশ্যন বহুত হৈছে সো আই এম sure কি তাত এনেকুৱা বহুতো ভিউৱাৰ্ছ আছে বহুতো মোৰ ফিমেল ভিউৱাৰ্ছ আছে মেল ভিউৱাৰ্ছ আছে যাৰ এনেকুৱা এক্সপেৰিয়েন্স আছে য'ত এনেকুৱা আনকমফৰ্টেবল সিচুৱেশ্যন হৈছিল সো কনফ্ৰণ্ট কৰক মেক আ ভিডিঅ' অফ ইট শ্বেয়াৰ ইট অন পাব্লিক social media let those bastards be ashamed of themselves হিয়তক লাজ দিয়ক হিয়তক এনেকুৱা দেখাওক কি they should know কি হিয়তে যোনটো কাম কৰি আছে হেতুত মানুহ হুধাই নেৰে হিয়তক মানুহ এক্সপোজ কৰিব come on let's do it so like কৰা কমেন্ট কৰা শ্বেয়াৰ কৰা আৰু এই মেসেজটো স্প্ৰেড কৰা যেনেকৈ যোৱাবাৰৰ সেই শান্তি মেসেজটো স্প্ৰেড কৰিছে let's take this in our hand let's show hey pervert burok ki no হিয়তে যি কাম কৰিছে তাৰে এটো ফল হ'বই কি মানুহে এক্সপোজ কৰিবই আমাৰ নিউজ চেনেলে এনেকুৱা ষ্টৰী কৰিছে নে কেতিয়াবা I don't know কিন্তু let's do it আমাৰ তো সোশ্যাল মিডিয়াৰ পাৱাৰ আছে let's expose them কিন্তু শান্তিমতে নিজৰ হাতত ল নলবা ঠিক আছে আইনক হাতত তুলি নলবা সেকেন্ডলি তোমালোকে কেয়ারফুল হবা এনেকুৱা সিচুৱেশ্যনত কনফ্ৰণ্ট কৰিলে কেতিয়াবা তাৰে পৰা ভাইলেন্ট হ'ব পাৰে হেকানে বি কেয়ারফুল বি স্মার্ট অ্যাবাউট ইট মেক আ ভিডিঅ' অফ ইট ঠিক আছে এক্সপোজ কৰিবৰ কাৰণে ইউ ডোন্ট নিড এনিথিং আজিকালি সবৰে হাতত এটা ক্যামেৰা ফোন আছে সো জাস্ট মেক আ ভিডিঅ' কোনোবাই যদি চাই আছে আৰু বি কেয়ারফুল আজিকালি মানুহৰ তাত ক্যামেৰা আছে হেকানে মানুহ ক্যামেৰা দি ভিডিঅ' কৰে ছোৱালীক চুটি কাপোৰ পিন্ধিলে আৰু এনেই কৰে তাইছত যাই ঘৰত যাই চাই সাগে তাইছত সাগে ভাত খাওঁতে চাই খাই থাকে আই ডোন্ট নো কি কৰে আই ৰিয়েলি ডোন্ট নো কি কৰে ঠিক আছে হ'ব হিয়তো এক্সপোজ কৰো এবাৰ আৰু এই সপ্তাহৰ ভিডিঅ'টো কেনেকুৱা পালা অবভিয়াসলি জনাবা মোক ঠিক আছে আৰু মই নেক্সট সপ্তাহ ঘূৰি আহিম আৰু till then bye bye